নমস্কাৰ, মই পুলুমা ভৰালী। সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় কুশলে আছা। বৰ্তমান বিশ্বৰ সন্ত্ৰাসৰ সৃষ্টি কৰা কৰোনা ভাইৰাছ কোভিড-19ৰ কাৰণে আমি সকলোৱে ঘৰতে থাকিবলগীয়া হৈছে। তাৰ বাবে এতিয়া আমি সঘনাই পৰিষ্কাৰকৈ হাত ধুবলগীয়া হৈছে, নহয়নে বাৰু? সঘনাই পৰিষ্কাৰকৈ হাত নুধুলে আমি এই ভাইৰাছৰ পৰা হাত সাৰি থাকিব নোৱাৰিম। গতিকে চাবোনেৰে সঘনাই হাত ধুবলৈ ব্যৱহাৰ কৰোঁতে আমি যি জুলীয়া পদাৰ্থ ব্যৱহাৰ কৰিছোঁ সেয়াই হ'ল পানী। আজি তোমালোকক মই আমাৰ ৪ৰ্থ শ্ৰেণীৰ ভাষাৰ ৫ নম্বৰ পাঠটো তোমালোকৰ লগত আলোচনা কৰিম। মন দি শুনিবা হওক। পানী। পানী আমি বিভিন্ন অৱস্থাত পাব পাৰোঁ, বুজিলানে? পানী বিভিন্ন অৱস্থাত পাব পাৰোঁ। গোটা অৱস্থাত পাব পাৰোঁ, জুলীয়া অৱস্থাত পাব পাৰোঁ আৰু গেছীয় অৱস্থাত পাব পাৰোঁ। এতিয়া চোৱাচোন, পানী গোটা অৱস্থাত থাকোঁতে এনেকুৱা বৰফ হয়, দেখিছানে তোমালোকে? দেখিছা? এয়া বৰফ। যেতিয়া পানী গোটা হয় তেতিয়া বৰফ অৱস্থাত থাকে, এয়া হ'ল বৰফ। আৰু জুলীয়া অৱস্থাত যেতিয়া পানী থাকে তেতিয়া এয়া পানী, বুজিলা? আৰু যেতিয়া পানী উতলাওঁ তেতিয়া গেছ হৈ ওপৰলৈ উৰি যায়, গেছীয় অৱস্থাত থাকে। এইফালেদি যায়, এইফালে নলাত পানী ভাপ হৈ জাৰৰ দিনত তোমালোকে দেখিবলৈ পালাহেঁতেন, এতিয়া ভাপটো যোৱা নেদেখা। কিন্তু পানীৰ আকৌ বৈশিষ্ট্যও আছে, 3টা বৈশিষ্ট্য আছে পানীৰ। পানীৰ গোন্ধ নাই, পানীৰ আকাৰ নাই আৰু পানীৰ ৰং নাই। পানী যি পাত্ৰতে থোৱা হয় সেই পাত্ৰৰে আকাৰ লয়। আমি যদি এই বটলত থওঁ তেতিয়াহ'লে পানী বটলটোৰ আকাৰৰ হ'ব, আৰু যদি প্ৰকাণ্ড পাত্ৰ এটাত থওঁ তেতিয়াহ'লে সেই প্ৰকাণ্ড পাত্ৰটোৰ আকাৰ ল'ব। চোৱা, এয়া এই ডাঙৰ পাত্ৰটোৰ বহল পাত্ৰটোত যদি আমি পানী থওঁ তেতিয়া পানীখিনি বহল আকাৰৰ হ'ব। এই পানী আমি বিভিন্ন উৎসৰ পৰা পাওঁ, যেনে ক'ৰ পৰা পাওঁ? সাগৰৰ পৰা পাওঁ আমি পানী। সাগৰৰ পৰা পাওঁ, মহাসাগৰৰ পৰা পাওঁ, মহাসাগৰৰ পৰা আমি পানী পাওঁ। আৰু ক'ৰ পৰা পাওঁ? নদ নদীৰ পৰা পাওঁ আৰু খাল বিলৰ পৰা পাওঁ। খাল বিল আদিৰ পৰা আমি পানী পাব পাৰোঁ। সকলোৰ পৰা আমি পানী পাওঁ যদিও আমাৰ পানী কি হয় যে খোৱাৰ অংশ হিচাপে পৃথিৱীৰ যিমানখিনি পানী আছে, যিমান পৰিমাণৰ, তাৰ মাত্ৰ 1 অংশহে আমি খোৱাৰ উপযোগী হয়। কাৰণ সাগৰ মহাসাগৰৰ পানী লুণীয়া, আমি তেতিয়াতো খাব নোৱাৰোঁ, হয়নে নহয়? সেই লুণীয়া পানীৰ পৰা নিমখহে তৈয়াৰ কৰা হয়। আৰু বৰফ, শুকান বৰফ অৱস্থাত থাকে তেতিয়াও খাব নোৱাৰোঁ। যেনে এণ্টাৰ্কটিকা মহাদেশ, এণ্টাৰ্কটিকা মহাদেশত বছৰৰ 6 মাহেই বৰফ অৱস্থাত থাকে, অৰ্থাৎ সূৰ্যৰ পোহৰ তাত নপৰে। আৰু খাল বিল নদ নদীৰ পানী আমি কেতিয়াবা কি কৰি খাব পাৰোঁ? শোধন কৰি খাব পাৰোঁ, বুজিলা নহয়? এতিয়া বায়ুমণ্ডলত বিভিন্ন গেছীয় অৱস্থাত পানী ভাপ হৈ ওপৰলৈ উৰি গৈ আকৌ চেঁচা বতাহৰ লগ লাগি কি হয়? তললৈ টপটপকৈ সৰি পৰে, আৰু সেয়াই হ'ল বৰষুণ। এতিয়া আমাৰ এই পাঠটোত কিছুমান আমি তেনেকুৱা শব্দ পাইছোঁ, যেনে কুলু কুলুকৈ পাহাৰৰ পৰা পানী বৈ আহে, নহয়নে? টপ টপকৈ ওপৰৰ পৰা বৰষুণ পৰে। এই টপ টপ, কুলু কুলু, এই শব্দবোৰ কি কি শব্দ বুলি কয় তোমালোকে জানানে বাৰু? সেই শব্দবোৰক কোৱা হয় অনুকাৰ শব্দ।
পুলু 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 টপ 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 এই শব্দবোৰ হৰ হৰ যেনে কাউৰীৰ কাৰ কাৰ ভুমুৰাৰ ভুন ভুন এই শব্দবোৰ হ'ল অনুকাৰ শব্দ তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া মই তোমালোকক পাঠত থকা যিকেইটা যুক্তাক্ষৰ শব্দ সেই শব্দকেইটা তোমালোকে বাছি বহিত সুন্দৰকৈ লিখা আৰু মই ঘৰত কৰিবলৈ দুটামান প্ৰশ্ন দিওঁ গৃহকাম হিচাপে সুন্দৰকৈ বহিত লিখি লোৱা গৃহকাম এক প্ৰশ্ন লিখিবা আমি পানী ক'ত 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 পাওঁ ক'ত ক'ত পাওঁ দুই প্ৰশ্ন লিখিবা পানী কি অৱস্থাত থাকে সুন্দৰকৈ বহিত এইখিনি সুন্দৰকৈ লিখিবা আৰু পিছৰ শ্ৰেণীত আমি এই পাঠটোৰ অনুশীলনীৰ এইকেইটা প্ৰশ্ন আমি আলোচনা কৰিম এতিয়া তোমালোকক ইমানতে সামৰিছো তোমালোকে সুন্দৰকৈ পৰিষ্কাৰ হৈ থাকিবা ধন্যবাদ